हेलो फ्रेंड्स मैं शंकरे আপোনালোকক স্বাগত জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চিৰগমীয়ালৈ। আজি মই আপোনালোকৰ আগত এনেকুৱা এটা ইম্পৰ্টেন্ট কথা ক'বলৈ ওলাইছো যিটো কথা আজিকালি সমাজত বহুত বেছিকৈ প্ৰচলন হৈ আছে। মানে চাওক এনেটো এনেকুৱা যে সমাজৰ এজন মানুহৰ আন এজন মানুহে বহুত বেয়া পায় আৰু যাৰ ফলত সেই মানুহজনৰ মাজত হাই কাজিয়াৰ সৃষ্টি হয়। আজি মই আপোনালোকৰ আগত এই সকলোবোৰ কথা কিয় হয় কি কথা কাৰণে হয় সেই সকলো কথাখিনি ক'বলৈ ওলাইছো। তো আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ আহিছে তো তলত থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ সকলো ভিডিঅ' আপোনালোকে প্ৰথমতে চাব পাৰিব। তো ঠিক আছে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ অনুমান আপোনালোকে যদি ভিডিঅ'টো গোটেইখিনি চাই আৰু কথাখিনি যদি ভালদৰে বুজি পায় তেতিয়াহ'লে হয়তো আপোনালোকৰ যোগেদিয়ে এই কথাখিনি যদি সকলোৱে বুজি পায় তেতিয়া কি হ'ব, আমাৰ এই সমাজত যোনটো এতিয়া বৰ্তমান অসুবিধাৰ সৃষ্টি হৈছে যে এজন মানুহে আন এজন মানুহক বা এটা নিৰ্দিষ্ট ব্যক্তি আন এজন ব্যক্তিক মানে বহুত বেয়া পায় বা বহুত বেয়া মানে কাম চলি আছে সেইবিলাক নোহোৱা হ'ব আৰু আমাৰ মাজত থকা এনেকুৱা বেয়া ভাৱ চিন্তাবোৰ নাইকিয়া হ'ব। এতিয়া আমাৰ এই সকলোবোৰ কথাৰ পৰা প্ৰথম কথাটো ওলাই আহে কি ধনী দুখীয়া। এতিয়া চাওক আমাৰ সমাজত বহুত এনেকুৱা মানুহ আছে যি বহুত ধনী হয় আৰু বহুত কিছুমান এনেকুৱা মানুহ আছে যিবোৰ বহুত দুখীয়া হয়। এতিয়া তাৰ প্ৰথম কাৰণটো হৈছে যে মানে কাজিয়া লগাৰ প্ৰথম কাৰণটো হৈছে কি এই ধনী যিবিলাক মানুহ আছে সেইবিলাকে কিছুমান মানুহ, সকলোবোৰ নহয়, কিছুমান মানুহ কি কৰে এই দুখীয়া কিছুমান মানুহক বহুত বেয়া চকুৰে চায়। কাৰণটো আপোনালোকে চাব পাৰে কি এই যিবিলাক ধনী মানুহ আছে, কিছুমান ধনী মানুহ, মই সকলো ধনী মানুহক কোৱা নাই, কিছুমান ধনী মানুহে কি কৰে এই যিবিলাক দুখীয়া মানুহ থাকে সেই দুখীয়া মানুহক বিপদৰ সময়ত সহায় কৰিব নাযায়, আগবাঢ়ি নাযায়। ধৰক সেই দুখীয়া মানুহজনে বিপদত পৰিছে বা খাবলৈ ভাত পোৱা নাই, কিন্তু সেই কিছুমান ধনী মানুহে সেই দুখীয়া মানুহজনক সহায় কৰিব নাযায়। সেই মই ক'ব বিচাৰো যে এই যে আপোনালোকে যিবোৰ এনেকুৱা ভাৱ আছে মনত কিছুমান মানুহৰ যে আছে সেইবিলাক যে ভাৱবোৰ নোহোৱা যাতে কৰে। তাৰপিছত কথাটো আহি পৰে কি সুখ দুখ কষ্ট, এই তিনিটা কথা আহি পৰে মেইন কথা। এজন মানুহৰ কেতিয়াবা সুখ হ'ব পাৰে, কেতিয়াবা দুখ হ'ব পাৰে, বহুত কষ্ট হ'ব পাৰে মানুহজনৰ। এতিয়া কথাটো হৈছে কি চাওক, এজন মানুহে দিনটো, দুখীয়া মানুহৰ কথা কৈছো মই, দুখীয়া মানুহে দিনটো বহুত কষ্ট কৰে বা দিন হাজিৰা কৰি নিজৰ পৰিয়ালটো চলাই আছে, বহুত দুখ কৰে কষ্ট কৰে। কিন্তু এজন দুখীয়া মানুহে যেতিয়া ৰাস্তাতে গৈ থাকে তেতিয়া ধৰক ধনী মানুহজনে সেই পথেদি গৈ আছে, তেতিয়া যদি সেই ধনী মানুহজনে সেই দুখীয়া মানুহজনক যদি ঠাট্টা মস্কৰা কৰে বা হাঁহে তেতিয়া সেই দুখীয়া মানুহজনৰ মনটো বহুত বেয়া লাগে। আচলতে এনে কৰিব নাপায়, কাৰণ কিয় সেই দুখীয়া মানুহজনে দিন হাজিৰা কৰিয়ে চলি আছে আৰু উপায় নাই, তেওঁলোক কিবা এটা কৰি চলাব লাগিব নিজৰ পৰিয়ালটো। কিন্তু সেই ধনী মানুহবিলাকে সেই দুখীয়া মানুহক কিয় হাঁহে? তাৰপিছত কথাটো আহি পৰে বেয়া ভাল। এতিয়া আপোনালোকৰ সেই বেয়া ভালটো বহুত মানুহে হ'ব পাৰে, কিছুমান মানুহ ভাল হয়, কিছুমান মানুহ বেয়া হয়। এতিয়া মই এই বেয়া ভাল বুলি কোৱাৰ কাৰণটো এটা মেইন কথা এইটো নহয় যে কিছুমান মানুহে বহুত বেয়া কাম কৰি আছে, বহুত মানে ভাল কাম কৰিছে, মই সেইটো ক'বলৈ যোৱা নাই। মই ক'বলৈ কৈছো কি কিছুমান মানুহৰ মনটো কিছুমান মানুহৰ ভাল থাকে, কিছুমান মানুহৰ বেয়া থাকে। এতিয়া চাওক কিছুমান ভাল মনৰ মানুহবিলাক কি কৰে, এতিয়া আপোনালোকে দেখিছে দুদিনমান আগতে দেখিছে ইউটিউবত যে ইউটিউবাৰ বিলাকে কি কৰিছে, বহুত মানে বানপীড়িত লোকসকলক কি কৰিছে সাহায্য আগবঢ়াইছে। তাৰ উপৰিও ইউটিউবাৰ বিলাকৰ উপৰিও বহুত এনেকুৱা লোক আছে যিসকলে এই বানপীড়িত লোকসকলক বহুতখিনি সাহায্য আগবঢ়াইছে। এতিয়া মই এই কথাটো কোৱাৰ এটাই উদ্দেশ্য কি, যাতে আপোনালোকে মনত যাতে সকলো মানুহবিলাক যাতে একে হয় সেই কথাটো সকলোৱে মনত ৰাখক। মানে ধৰক কোনো বেয়া নহয়, কোনো মানে বহুত ধনী নহয় বা কোনো বহুত দুখীয়া নহয়, সকলোবোৰ মানুহ একেই। সেই কথাটো আপোনালোকে মনত ৰাখক যাতে সকলো মানুহবোৰ একেই, আপোনালোকে সকলোকে এটা চকুৰে চাওক, কাকো সৰু বুলি চাব নালাগে, কোনোবা ধনী বুলি চাব নালাগে, কোনোবা দুখীয়া বুলি চাব নালাগে, কোনোবা বহুত বেয়া বুলি চাব নালাগে, সকলোবোৰ একে। আপোনালোক যদি সেই বেয়া মানুহবোৰক যদি ভাল পথলৈ আনিব পাৰে বা আপোনালোকৰ সমাজখন তেতিয়া ভাল হ'ব। তাৰপিছত কথা আহি পৰে মাংগলিক অনুষ্ঠান আৰু বিয়া বাহু। এতিয়া কথাটো এনেকুৱা যে মাংগলিক অনুষ্ঠানত কিছুমানে এনেকুৱা হয় যে বহুত মানে ধৰক বহুত ধনী মানুহৰ কিছুমানে কি কৰে এই মাংগলিক কিছুমান দুখীয়া মানুহৰ মাংগলিক কাজত আহিব বহুত বেয়া পায়, ঠিক আছে, কিছুমানে বেয়া পায়। আৰু বহুত দুখীয়া মানুহবোৰেও বহুত ধনী মানুহৰ মাংগলিক অনুষ্ঠান বা বিয়া বাহুত যাবলৈ বহুত টান পায়। কাৰণটো কি যে সেই দুখীয়া মানুহজনে ধনী মানুহক গ'লে সেই ধনী মানুহ কিবা বেয়াই পায় নেকি বা সেই মানুহজনক বেয়া পায় নেকি, সেনেকুৱা হ'ব পাৰে। বা সেই ধনী মানুহ ভাবিব পাৰে সেই দুখীয়া মানুহ নগ'লে হ'ব, কথা নাই। কিন্তু এনেকুৱা কৰাটো বহুত বেয়া কথা, কাৰণ সেই দুখীয়া মানুহ এটা বহুত মানে কষ্ট কৰি বা দুখ কৰিও বস্তুটো তৈয়াৰ কৰে বা এজন মানুহক আহিব বুলি মনতে ভাবি থাকে। সেইবাবে এই ধনী মানুহবিলাকে সেই দুখীয়া মানুহৰ ওচৰত যাব লাগে আৰু এই দুখীয়া মানুহবিলাকো এই ধনী মানুহৰ ওচৰত বিয়া বাহুত যাব লাগে। আপোনালোকে এটা কথা মনত ৰাখিব যে সকলোবোৰ মানুহ এটাই, আপোনালোকে সকলোকে এটা বুলিয়ে ভাবিব, কাৰণ সকলো মানুহ তেজ মঙহৰে গঠিত আৰু সকলো মানুহৰ তেজৰ ৰং ৰঙাই। কাৰণ সেইবিলাক মানুহৰ মন এটা আছে যে মই কামটো কৰিম বা সেই মানুহ কৰিব পাৰে। আপোনালোকে যিটো কৰিব নোৱাৰিব পাৰে সেই সৰু মানুহটোৱে সেই কামটো কৰিব পাৰে, কিন্তু আপোনালোকে কাকো সৰু বুলি ভাবিব নালাগে। এই কথাটো কওঁতে আপোনালোকৰ কথা আহি পৰে উচ্চ আৰু নিচ কথাটো। কিছুমান মানুহে কি ভাবে নিজকে বহুত উচ্চ খাব বুলি ভাবে আৰু কিছুমান লোকক বহুত
নিম্ন খাবৰ বুলি ভাবে, মানে নিম্ন শ্ৰেণী বুলি ভাবে। সেইটো ভবাটো কিন্তু বহুত বেয়া কথা, কাৰণ সকলো মানুহৰ স্থান এটাই। কোনোবাই যিটো মানে পৰ্যায়ত আছে বা যিটো মানে ধৰক চাকৰি কৰে বা কিছুমানে বহুত ডাঙৰ বিজনেছ কৰে, সেইবিলাকৰ ধৰক বহুত টকা সম্পত্তি থাকিব পাৰে, সেইকাৰণে বহুত মানে চহকীত জীৱন যাপন কৰে। কিন্তু এজন দুখীয়া মানুহেতো সেনেকৈ কৰিব নোৱাৰে। ধৰক তেওঁলোকে দিন হাজিৰা কৰে বা ঠেলা চলা বা ৰিক্সা চলাই, যিয়ে নহওক আৰু সেইবিলাকে কৰে, সেইবিলাকতো সিমান ডাঙৰ উচ্চ খাবত থাকিব নোৱাৰে। সেইবাবে আপোনালোকে সকলো মানুহক এটা বুলিয়ে ভাবক, উচ্চ নিচ বুলি ভাবিব নালাগে। তাৰ পিছতে এটা কথা আহি পৰে কি, দুৰ্বল আৰু শক্তিশালী। এতিয়া আপোনালোকে ভাবিব পাৰে যে এই দুৰ্বল শক্তিশালীটো মই কিয় কলো, এই মানে ইয়াৰ পইণ্টৰ ভিতৰত মই কিয় আনিলো এই দুৰ্বল আৰু শক্তিশালীটো। কাৰণটো এইটোৱে যে কিছুমান শক্তিশালী লোকে যেতিয়া বহুত মানে হাই কাজিয়াত বহুত লিপ্ত সোনকালে হয়, যিবিলাক শক্তি মানে বহুত বেছি, সেইবিলাকে এই হাই কাজিয়াত সোনকালে লিপ্ত হৈ যায়। কিছুমান লোক, সকলোবোৰ লোক নহয়, কিছুমান লোক এই হাই কাজিয়াত লিপ্ত হৈ যায়, কাৰণ নিজকে বহুত মানে ধৰক বহুত শক্তিশালী বুলি ভাবে বা দুৰ্বলীসকলৰ ওপৰত বহুত সহজতে মানে কি যুদ্ধ কৰিব বা হাই কাজিয়া কৰিব যায়। কিন্তু এইটো বেয়া কথা, কাৰণ নিজৰ যিটো বস্তু আছে ন, সেইটো যিটো কামত উপযোগী হ'ব লাগে বা যিটো কামত কৰিব লাগে সেই কামটো ব্যৱহাৰ কৰক। এইবিলাক হাই কাজিয়া কিয় কৰিব লাগে? ধৰক ঠিক আছে, যোনটো কামত এতিয়া নকলে নহয়, ঠিক আছে, নকৰিলে নহয়, সেইটো কামত কোৱাটো বেলেগ কথা। কিন্তু এনেই ধৰক উৎসৱ পাৰ্বণত কিবাতে কি কৰে, মানে বিহু অনুষ্ঠান হওক বা দুৰ্গা পূজা হওক, যিয়ে অনুষ্ঠানত নহওক, বা যি এই কিছুমান লোক আছে এনেকুৱা আছে যে বহুত মানে বেয়া বস্তু কিছুমান খাই যায় মানে বহুত বেয়া পৰিৱেশৰ সৃষ্টি কৰে। এতিয়া শেষৰ কথাটো আহি পৰে কি, ধৰ্ম, জাতি ধৰ্ম এইবিলাকৰ কথা আহি পৰে। চাওক, এতিয়া মই আপোনালোকে গম পাইছে দুদিনমান আগত এই ৰাম মন্দিৰ নিৰ্মাণৰ কথা চলি আছিলে, তেতিয়া ফেচবুকত বহুত এনেকুৱা মানে অপপ্ৰচাৰ কৰা ব্যক্তি আছে যিবোৰ এইবিলাকক ধৰ্মৰ নাম কিছুমান দিছে, জাতিৰ নাম দিছে কিছুমান। এইবিলাক একদমেই বেয়া কথা। এই জাতি ধৰ্ম অনাৰ মাজতে কি কৰিছে, এটা ৰাজনৈতিক নিৰ্দিষ্ট দলৰ নামো ইয়াতে জড়িত কৰি দিছে। সেইটোতো একদমেই নহয়। ধৰক এইটো ভাৰতত এটা নিৰ্মাণ হৈছে, কি ৰাম মন্দিৰ নিৰ্মাণ হৈছে, আপোনালোকে গম পাইছে, এইটো বহুত ডাঙৰ ভাল কাম হৈছে। কিন্তু কিছুমান লোকে এই ভাল কামটোকে বহুত বেয়া কামলৈ বা অপপ্ৰচাৰ কৰা কিছুমান লোকে কি কৰিছে, এই বস্তুবিলাক বহুত বেয়াকৈ প্ৰচাৰ কৰি দিছে। এইবিলাক বহুত অপপ্ৰচাৰ চলি যাব, তেতিয়া কি হ'ব, বহুত ডাঙৰ কাজিয়াখন সৃষ্টি হ'ব বা হাইকাজিয়া সৃষ্টি হ'ব, বহুত হাহাকাৰ সৃষ্টি হ'ব চাৰিওপিনে। সেইবাবে মই ক'বলৈ বিচাৰিছোঁ কি যে এইবিলাকৰ অপপ্ৰচাৰত বেছি ভুল নাযাব। আপোনালোকে নিজে আপোনালোকৰ চিন্তা ধাৰণা আছে, আপোনালোকে ভাবক, চিন্তা কৰক যে এইবিলাক ভাল হৈছে নে বেয়া হৈছে। সেইবাবে আপোনালোকে নিজে চিন্তা কৰক কি হৈছে, এইবিলাক ঠিকে আছে নে বেয়া হৈছে। আপোনালোকে বেলেগৰ কথা বেছি গুৰুত্ব দিব নালাগে, আপোনালোকে নিজে চিন্তা কৰক। যদি আপোনালোকে মোক সুধিব পাৰে যে মোৰ মতামত কি এই ৰাম মন্দিৰটো বনোৱাত বা এই কামটো কৰাত মোৰ মতামত কি, এতিয়া মই ক'বলৈ যাম যে এইটো মই নিজকে ক'বলৈ যাম যে মোৰ কোনো ধৰ্ম বা জাতিৰ ওপৰত কোনো সেই নাই। মই সকলো ধৰ্মকে ভাল পাওঁ। মোৰ নিজৰ কোনো এনেকুৱা নিৰ্দিষ্ট এটা নাই যে মই অমুক ধৰ্মটোক মই বেয়া পাওঁ বা অমুক ধৰ্মটোক মই ভাল পাওঁ, সেনেকুৱা মোৰ নিৰ্দিষ্ট কোনো একো নাই। মই সকলোকে একে বুলিয়ে ভাবোঁ। সকলোবোৰ মানুহ একেই, আমি চব একেই। আমি কেৱল সকলো মিলি জুলি থাকিব লাগিব, আমাৰ অসমখন ভালদৰে ৰাখিব, আমাৰ ভাৰতবৰ্ষখন ভালদৰে ৰাখিব লাগিব। ধৰ্মক কোনোদিনেও বেয়া চকুৰে চাব নালাগে, কাৰণ সকলো ধৰ্ম বোলে একেই। চাওক, কিছুমান ধৰ্ম কি আছে, হিন্দু ধৰ্ম আছে, সেই হিন্দু ধৰ্মৰ কাৰণে হিন্দুসকলক দেৱী দেৱীক পূজা কৰে। কিছুমান আছে খ্ৰীষ্টান ধৰ্ম আছে, সেইবিলাক খ্ৰীষ্টানত যীশু খ্ৰীষ্টক পূজা কৰে। আৰু কিছুমান মুছলমান ধৰ্মৰ লোক আছে, সেইবিলাকো ইছলাম ধৰ্মৰ ওপৰত বেছি ধৰ্ম পালন কৰে। সিহঁতে সকলোবোৰ একেই, আমি সকলোবোৰ মানুহ, ঠিক আছে, আমি সকলোবোৰ এটা মানুহ। আমাৰ শৰীৰত একেই তেজ আছে, আমাৰ তেজবোৰ ৰঙাই। আমাৰ এই অসমখনত বহুত ধৰ্মৰ লোকে বাস কৰে, বহুত ধৰ্ম আছে, আমাৰ ভাৰতবৰ্ষত বহুত ধৰ্ম আছে। সকলোবোৰ একেলগে আমি বাস কৰোঁ, কিন্তু আমি সকলোৱে এক হৈ থাকিব লাগিব। তেতিয়া আমাৰ বেলেগ দেশৰ শত্ৰুৱে আমাৰ সহজতে আক্ৰমণ কৰিব নোৱাৰে। আমি যদি আমাৰ ভিতৰতে মাজতে যদি এনেকুৱা কাজিয়াৰ সৃষ্টি হয় বা এনেকুৱা হাহাকাৰৰ সৃষ্টি হয়, তেতিয়া কি হ'ব? তেতিয়া এটা কি সৃষ্টি হ'ব, বহুত বেয়া এটা পৰিৱেশৰ সৃষ্টি হৈ যাব। মানে ধৰক বহুত হাহাকাৰৰ সৃষ্টি হ'ব, বহুত ঠাইত মাৰামাৰি হ'ব বা ঘৰ জ্বলা-জ্বলি হ'ব, বহুত কিবা কিবি হ'ব। সেইবাবে মই ক'বলৈ বিচাৰিছোঁ যে এইবোৰ সকলোবোৰ বাদ দিয়ক। আমি সকলোবোৰ এটা মানুহ, সকলোবোৰে বা ধৰ্ম জাতি ধৰ্ম এইবিলাক বাদ দিয়ক। আমি সকলোবোৰ এটা হৈ থাকিব লাগিব, মিলি জুলি থাকিব লাগিব। তেতিয়া আমাৰ অসমখন জিলিকি থাকিব বা আমাৰ ভাৰতবৰ্ষখন জিলিকি থাকিব। তাৰ মাজতে মই এটা কথা ক'বলৈ যাওঁ যে যদি আপোনালোকৰ লগত যদি লগাতকৈ বেছিকৈ আছে, ধৰক লগতকৈ বেছিকৈ পৰিমাণৰ যিকোনো বস্তুৱেই আছে, সেই বস্তুবোৰ যিবিলাকৰ নাই সেইবোৰ লোকক আপোনালোকে দি দিয়ক। তেতিয়া সেই নোহোৱা লোকসকলক, যিবিলাক নাই সেই বস্তুবিলাক পায় না, তেতিয়া মনত সেই লোকৰ মনত বহুত এটা আনন্দৰ সৃষ্টি হ'ব বা সৃষ্টি হ'ব, মনত আনন্দ বোলে আমি পালোঁ। মই আশা কৰোঁ মই আপোনালোকক যিখিনি কথা আজি ক'লোঁ, হয়তো সেই কথাখিনি শুনি আপোনালোকৰ মনত অলপ হ'লেও ভাল লাগিছে বা কথাখিনি আপোনালোকে বুজি পাইছে। এতিয়াৰ পৰা আপোনালোক সকলোৱে এইবিলাক জাতি ধৰ্ম বা জাতি ধৰ্মৰ কথা বাদ দিয়ক আৰু আপোনালোক সকলোৱে একেলগে লগ হৈ থাকক। আপোনালোকে, মই আশা কৰিছোঁ যে কথাখিনি হয়তো ঠিকেই কৈছোঁ। যদি আপোনালোকৰ ভাল লাগিছে কথাখিনি শুনি, এটা লাইক কৰি দিব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই বা কথাখিনি ঠিকে আছে নে কোৱাত মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো বনোৱাতে বহুত কষ্ট হৈছে, তো আপোনালোকে দেখিছে মোৰ অৱস্থা কেনেকুৱা কি হৈছে। তো আপোনালোকে বেয়া নাপাব, বহুত গৰম পৰিছে, হয়তো এই দুদিন বহুত গৰম পৰিছে, তো সেইবাবে এনেকুৱা আজি ভিডিঅ'টো বনাব লগা হ'ল। আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ, তো আপোনালোকে মোক অলপ ছাপোৰ্ট কৰক, আপোনালোকে অলপ সহায় কৰক। মই এনেকুৱা আৰু বহুত ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, নেক্সট ভিডিঅ'ত এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিম। আপোনালোক সকলোৱে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।